নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ চতুৰ্থ অধ্যায়ৰ দ্বিঘাত সমীকৰণ নামৰ পাঠৰ ওপৰত কিছু আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমে আমি ইন্ট্ৰডাকশ্যন পাৰ্টটোৰ ওপৰত অলপ আলোচনা কৰি লওঁ। চতুৰ্থ অধ্যায়টো হৈছে দ্বিঘাত সমীকৰণ। এতিয়া দ্বিঘাত সমীকৰণ কাক বোলে আমি জানি ল'ব লাগিব। দ্বিঘাত সমীকৰণ জনাৰ আগতে আমি সমীকৰণ কাক বোলে সেই কথাটো জানি ল'লে ভাল হ'ব। গতিকে আমি সমীকৰণ বুলি ক'লে যে এটা বহুপদ যেতিয়া আমি শূন্যৰ সৈতে সমান বুলি ক'ম, সি এটা সমীকৰণ হ'ব। আমি সমীকৰণ বুলি লিখিব লাগিব যে এটা বহুপদ যেতিয়া শূন্যৰে সমান কৰোঁ, শূন্যৰে সমান বুলি লিখোঁ, সি এটা সমীকৰণ হ'ব। অৰ্থাৎ আমি যদি 5x + 2 = 0 বুলি লিখোঁ, তেতিয়া কি হ'ব? সি এটা সমীকৰণ। 5x + 2 টো কি আছিলে? বহুপদ আছিলে। তাক আমি কি কৰিলোঁ? শূন্যৰ সৈতে সমান বুলি লিখিছোঁ। গতিকে ই এটা কি হ'ব? সমীকৰণ হ'ব। ঠিক একেদৰে আমি 2x - 3 বুলি লিখিব পাৰোঁ = 0। আৰু এটা আমি 2x² + 5x - 3 = 0 বুলি যেতিয়া আমি লিখিম, শূন্যৰ সৈতে যেতিয়া আমি সমান বুলি লিখিম, সি এটা কি হ'ব? সমীকৰণ নাম পাব। এতিয়া কি কৈছে? এটা বহুপদ বুলি ক'লে আমি বহুপদ কি এতিয়া সেই কথাটো আমি জানি ল'ব লাগিব। আমি 2 নম্বৰতে লিখিম আমি বহুপদ কাক বোলে সেই কথাটো জানি ল'লে সুবিধা হ'ব। যে দুটা বা অধিক পদ যেতিয়া আমি প্লাছ বা মাইনাছ চিনেৰে যুক্ত কৰিম, সি এটা বহুপদ হ'ব। আমি লিখিম দুটা বা অধিক পদ প্লাছ চিন বা মাইনাছ চিনে যুক্ত কৰোঁ, সি এটা বহুপদ হ'ব। এতিয়া কি কৈছে যে দুটা বা অধিক পদ, সাপোজ আমি 2x এটা পদ লৈছোঁ আৰু এটা আমি 5y এটা লৈছোঁ। তাক আমি কি কৰিছোঁ? মাইনাছ চিন বা প্লাছ চিনত কি কৰিছোঁ? লগ লগাইছোঁ। ই এটা কি হৈ গ'ল? বহুপদ। আৰু এটা আমি উদাহৰণ ল'ব পাৰোঁ 3y - 5x + 2। আমি এনেধৰণে কি কৰিব পাৰোঁ? ইয়াত কি আছিলে? 2x টো এটা পদ আৰু এটা 5y টো এটা পদ। ইয়াক কি কৰিছোঁ? আমি মাইনাছ চিনত কি কৰিছোঁ? লগ লগাইছোঁ। গতিকে ই এটা কি হৈছে? বহুপদ হৈছে। দুটা বা অধিক পদ। ইয়াত কি হৈছে? 3y - 5x + 2। ইয়াত কি হৈছে? তিনিটা পদ আমি প্লাছ বা মাইনাছ চিনে কি কৰিছোঁ? লগ লগাইছোঁ, যুক্ত কৰিছোঁ। গতিকে ই এটা কি হ'ব? বহুপদ হ'ব। তাৰপিছত কি হ'ল? পদ। দুটা বা অধিক পদ বুলি কৈছিলোঁ। এতিয়া পদ কি আমি সেই কথাটো জানি ল'লে আমাৰ সুবিধা হ'ব। গতিকে আমি পদ লিখিছোঁ যে এটা সহগ আৰু এটা চলক লগ হৈ এটা কি হয়? পদ গঠন হয়। যে এটা সহগ আৰু এটা চলক লগ হৈ, চলক ৰাশি একেলগে এটা পদ হয়। এতিয়া আমি সাপোজ 2টো লৈছোঁ, 2টো কি হয়? সহগ হয়, সংখ্যাই সহগ বুলি ক'ব পাৰোঁ। আৰু এটা x লৈছোঁ, ই হৈছে চলক। আমি ইংৰাজী যোনবিলাক বৰ্ণমালা আমি ব্যৱহাৰ কৰোঁ সেইবিলাকক চলক বুলি কোৱা হয়। এতিয়া 2 আৰু xক আমি একেলগে 2x বুলি লিখিম। গতিকে ই এটা কি হৈ গ'ল? পদ হ'ল। ই এটা পদ। চলক আৰু সহগক একেলগে যেতিয়া আমি লগ হৈ থাকিব, সি এটা কি হ'ব? পদ হ'ব। আমি সমীকৰণৰ বিষয়ে গম পালোঁ। সমীকৰণ কাক বোলে, কেনেদৰে সমীকৰণ গঠন হয় সেই কথা গম পালোঁ।
এতিয়া আমি সমীকৰণ কি প্ৰকাৰে গঠন হয় কি প্ৰকাৰৰ আছে সমীকৰণ আমি এতিয়া সেই বিষয়ে চাম আমি 1 নম্বৰতে লিখিব পাৰো ৰৈখিক সমীকৰণ ৰৈখিক সমীকৰণ ইংৰাজীত কোৱা হয় লিনিয়াৰ ইকুৱেশ্যন লিনিয়াৰ ইকুৱেশ্যন লিনিয়াৰ ইকুৱেশ্যন বুলি ক'লে আমি যিবোৰ সমীকৰণৰ মাত্ৰা 1 হয় আমি শৰ্টকে লিখিছো মাত্ৰা কি হ'ব 1 হ'ব তেনেবোৰ সমীকৰণক কি বুলি ক'ব ৰৈখিক সমীকৰণ বুলি কোৱা হয় মই সম্পূৰ্ণ ডেফিনেশ্যনটো লিখা নাই যে যিবোৰ সমীকৰণৰ মাত্ৰা 1 হ'ব তেনে সমীকৰণক ৰৈখিক সমীকৰণ বুলি কোৱা হয় সাপোজ আমি x টো যদি লিখো x ৰ ওপৰত কি আছে মাত্ৰা 1 আছে মাত্ৰাটো আমি একো নাথাকিলেও মাত্ৰা 1 আছে বুলি ধৰা হয় ঠিক একেদৰে আমি লিখিব পাৰো 2x - 3 2x - 3 টো কি হৈছে এটা ৰৈখিক সমীকৰণৰ উদাহৰণ আমি 5x - 2y + 3 এইবিলাকক আমি কি বুলি কম ৰৈখিক সমীকৰণৰ উদাহৰণ বুলি কম 2 নম্বৰতে আমি লিখিছো দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণক ইংৰাজীত কোৱা হয় কোৱাড্ৰিক ইকুৱেশ্যন কোৱাড্ৰিক ইকুৱেশ্যন যিবোৰ সমীকৰণৰ কি হ'ব মাত্ৰা 2 হ'ব মাত্ৰা কি হ'ব লাগিব 2 হ'ব লাগিব তেনেবোৰ সমীকৰণক কি বুলি ক'ব দ্বিঘাত সমীকৰণ বুলি কোৱা হয় উদাহৰণ হিচাপে আমি কি ল'ব পাৰো x² বুলি লিখিব পাৰো ইয়াত আমি কি লিখিছো x ৰ ওপৰত কি আছে মাত্ৰা 2 আছে ঠিক একেদৰে আমি কি লিখিব পাৰো 5x² + 2 আৰু এটা উদাহৰণ আমি 3y² + 2y - 9 এনে ধৰণৰ আমি কি কৰিব পাৰো দ্বিঘাত সমীকৰণৰ উদাহৰণ ল'ব পাৰো যে সমীকৰণটোৰ কি হ'ব লাগিব সৰ্বোচ্চ মাত্ৰা কি হ'ব লাগিব 2 হ'ব লাগিব ইয়াত আমি লিখিছো যে 5x² x ৰ মাত্ৰা কি আছে 2 আছে ঠিক একেদৰে ইয়াত কি লিখিছো 3y² সৰ্বোচ্চ মাত্ৰা কি আছে গোটেই সমীকৰণটোৰ সৰ্বোচ্চ মাত্ৰা কি আছে 2 আছে গতিকে এনে ধৰণৰ সমীকৰণক কি বুলি কোৱা হয় দ্বিঘাত সমীকৰণ বুলি কোৱা হয় আমি 3 নম্বৰতে লিখিব পাৰো ত্ৰিঘাত সমীকৰণ ত্ৰিঘাত সমীকৰণ ত্ৰিঘাত সমীকৰণ ইংৰাজীত কোৱা হয় কিউবিক ইকুৱেশ্যন কিউবিক ইকুৱেশ্যন যাৰ কি হ'ব সমীকৰণৰ সৰ্বোচ্চ মাত্ৰা কিমান হ'ব 3 হ'ব তেনে ধৰণৰ সমীকৰণক আমি কি বুলি কম ত্ৰিঘাত সমীকৰণ বুলি কম উদাহৰণ হিচাপে আমি ল'ব পাৰো 3x³ বা 5x³ + 2 বা 9y³ - 3 এনে ধৰণৰ যিবিলাক সমীকৰণৰ সৰ্বোচ্চ মাত্ৰা কি হ'ব 3 হ'ব তেনে সমীকৰণক কি বুলি ক'ব ত্ৰিঘাত সমীকৰণ বুলি ক'ব এতিয়া আমাৰ মূল বিষয়বস্তুটো হ'ল দ্বিঘাত সমীকৰণ গতিকে আমি দ্বিঘাত সমীকৰণৰ যদি ডেফিনেশ্যনটো দিবলৈ যাওঁ যে যি সমীকৰণৰ সৰ্বোচ্চ মাত্ৰা কি হ'ব 2 হ'ব তেনে সমীকৰণক দ্বিঘাত সমীকৰণ বুলি কোৱা হয় এতিয়া দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি কি আছে আমি এতিয়া সেই বিষয়ে চাম দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি যদি আমি x চলকত এটা দ্বিঘাত সমীকৰণৰ আমি আৰ্হিটো চাওঁ তেতিয়া আমি লিখিম যে ax² + bx + c = 0 যেহেতু সমীকৰণ আগত কৈ আহিছো যে সমীকৰণটো কি হ'ব বহুপদটো শূন্যৰ সৈতে সমান কৰা হ'ব তেতিয়া কি হ'ব ই এটা সমীকৰণ নাম পায় আৰু দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হিটো হৈছে ax² + bx + c য'ত আমি a b আৰু c a b আৰু c কি বুলি কম বাস্তৱ সংখ্যা বুলি কম বাস্তৱ সংখ্যা a b c কি হ'ব বাস্তৱ সংখ্যা হ'ব a b আৰু c কি বুলি ক'ব বাস্তৱ সংখ্যা বুলি ক'ব আৰু a not equal 0 হ'লেহে কি হ'ব দ্বিঘাত সমীকৰণ হ'ব a not equal 0 এই কাৰণে কোৱা হৈছে যে a যদি 0 হৈ যায় গোটেই সমীকৰণটো কি হ'ব x² পাৱাৰ
মানটো শূন্য হৈ যাব তেতিয়া কি হ'ব ই এটা ৰৈখিক সমীকৰণ হ'ব গতিকে কি হ'ব a শূন্য হ'ব নোৱাৰে a শূন্য হ'লে গোটেই সমীকৰণটো কি হ'ব দ্বিঘাত সমীকৰণৰ অৰ্থ নাথাকিব গতিকে a টো শূন্য বাকি b টো শূন্য হ'ব পাৰে বা c টো শূন্য হ'ব পাৰে কিন্তু কেতিয়াও a শূন্য হ'ব নোৱাৰে গতিকে ax² + bx + c কি বুলি ক'ব আদৰ্শ ঠাঁচ বুলি কোৱা হয় এটা সমীকৰণৰ আদৰ্শ ঠাঁচ বুলি যদি কয় তেতিয়া আমি ক'ব লাগিব যে ax² + bx + c এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বা সাধাৰণ আৰ্হি উদাহৰণ হিচাপে আমি লম 2x² + 3x - 9 = 0 ইয়াত কি হৈছে আমাৰ যোনটো x ৰ সৰ্বোচ্চ ঘাত আমি কি পাইছো 2 পাইছো গতিকে কি হ'ব ই এটা দ্বিঘাত সমীকৰণ হ'ব এবাৰ আমি অনুশীলনী 4.1 আৰম্ভ কৰিছো 4.1 ৰ 1 নম্বৰতে দিয়া আছে যে তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা আমি 1 নম্বৰটো লৈছো 1 নম্বৰত দিয়া আছে x + 1 হোল স্কয়াৰ = 2x - 3 আমি সমাধান লিখি লম আমি লিখিম x + 1 হোল স্কয়াৰ = 2x - 3 আমাৰ কি আছিল এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হিটো হ'ল ax² + bx + c = 0 এই সমীকৰণটোৰ আৰ্হি হয় নে নহয় আমি এতিয়া চাম প্ৰথমটো কি দিয়া আছে x + 1 হোল স্কয়াৰ দিয়া আছে গতিকে আমি ইয়াক a + b হোল স্কয়াৰ ফৰ্মুলাত ভাঙিম a + b হোল স্কয়াৰ ফৰ্মুলাত যদি ভাঙো a² + 2ab + b² এই ফৰ্মুলাটো আমি ভাঙিম x² + 2a * b + b² ঠিক আছে আমি এটো সাইড কি আছে 2a দুইটাকে আমি এবাৰ ইনটু কৰিম 2 * x = 2x 2 * 3 = 6 এতিয়া আমি কি কৰিম পিছৰ স্টেপটো আমি কি কৰিম আমাৰ যোনটো সোঁপক্ষত 2x - 6 আছে আমি সম্পূৰ্ণ বাওঁপক্ষলৈ লৈ যাম কিয়নো যেহেতু আমাৰ সমীকৰণৰ আদৰ্শ ঠাঁচটো সোঁপক্ষটো শূন্য হ'ব লাগিব গতিকে আমি সম্পূৰ্ণকে লৈ আহিম x² + 2 * x * 1 2x হ'ব আমি তেতিয়া কি কৰিম আমি যোনটো 2x আছে সদিশ পদৰ ওচৰলৈ লৈ আহিম 2x ৰ আগত কি চিন আছে প্লাস চিন আছে গতিকে ই আহিবল হলে মাইনাস চিনত আহিব 1 স্কয়াৰ ইকুৱেল কি হ'ব 1 হ'ব আৰু -6 টো এফালে আহিবল হলে কি হ'ব +6 হ'ব ইকুৱেল 0 সোঁপক্ষত তেতিয়া কি একো নাথাকিলে কি আহিব ইকুৱেল টু 0 আহিব এতিয়া আমি চাওচোন x² আমি +2x আৰু -2x টো আমি কেনসেল যদি কৰি দিও তেতিয়া কি হ'ব +1 আৰু +6 ইকুৱেল কি হ'ব +7 হ'ব ইকুৱেল টু 0 এতিয়া আমি কি পালো ax² + bx + c = 0 তাতে আমি কি পালো x² + 7 পালো ইয়াত কি আছে bx ৰ মানটো নাই bx নাই আমি কৈছিলো যে সমীকৰণটো কি আছিল a not equal 0 a not equal 0 হ'ব লাগিব বাকিখিনি কি হ'ব শূন্য হ'ব b শূন্য হ'ব পাৰিব বা c শূন্য হ'ব পাৰিব ইয়াত কি আছে b শূন্য হৈছে গতিকে কি হ'ব ই এটা দ্বিঘাত সমীকৰণ হয় যেহেতু সমীকৰণটো সৰ্বোচ্চ মাত্ৰা কিমান আছে 2 আছে গতিকে কি হ'ব ই এটা দ্বিঘাত সমীকৰণ হয় এবাৰ আমি 2 নম্বৰটো চাও 2 নম্বৰ দি আছে x² - 2x = -2 * 3 - x আমি যদি কৰি চাও x² - 2x = -2 * 3 - x এতিয়া আমি x² - 2x টো এনেকৈ ৰাখিম এফালে আমি কি কৰিম -2 এ দুইটাকে এবাৰ পূৰণ কৰিম -2 এ -3 কৰিলে প্লাসে মাইনাসে -6 হ'ব আৰু মাইনাসে কি হ'ব প্লাস হ'ব 2x ক কৰিবলৈ হলে 2x হ'ব আমি সোঁপক্ষৰ মানখিনি আমি বাওঁপক্ষলৈ লৈ আহিম x² - 2x আমি সদিশ পদ মিলাই পেলাই আনিম 2x টো আমি 2x ৰ ওচৰলৈ আনিম গতিকে 2x টো প্লাস চিনত আছে বাওঁপক্ষলৈ আহিবলৈ হলে কি হ'ব -2x হ'ব আৰু 6 টো মাইনাস চিনত আছে গতিকে ই বাওঁপক্ষলৈ আহিলে কি হ'ব +6 হ'ব ইকুৱেল 0 হ'ব আমি এতিয়া আমি প্লাস বা মাইনাস কৰিম x² - 2x - 2x কি হ'ব মাইনাসে মাইনাসে প্লাস হ'ব মাইনাস কি হ'ব 4x হ'ব +6 ইকুৱেল 0 এতিয়া আমি দেখিলো যে সমীকৰণটোত কি আছে সৰ্বোচ্চ ঘাতৰ সংখ্যা 2 আছে আৰু ই এটা দ্বিঘাত সমীকৰণ হয় গতিকে আমি লিখিম
ই এটা দ্বিঘাত সমীকৰণ হয় ঠিক এনেদৰে কৰা হয় মই সকলোখিনি কোৱেশ্চন কৰা নাই তোমালোকে হোমৱৰ্ক হিচাপে কৰিব মই যোনকিটা কৰা নাই মই এবাৰ অন্য এটা কৰি চাওঁ এতিয়া আমি সমাধান কৰিম x - 2 এ আমি x + 1 ক এবাৰ পূৰণ কৰিম x এ যদি x ক পূৰণ কৰো x² হ'ব x এ যদি আমি +1 ক কৰো তেতিয়া কি হ'ব x হ'ব ঠিক একেদৰে -2 এ যদি আমি x ক কৰো প্লাস এ মাইনাস এ -2x হ'ব আৰু মাইনাস এ প্লাস এ মাইনাস হ'ব 2a 1 ক কৰিলে 2 * 1 = 2 ঠিক একেদৰে আমি x এ x ক কৰিলে কি হ'ব x² হ'ব x এ 3 কৰিলে 3x হ'ব -1 এ x ক কৰিলে -x হ'ব মাইনাস এ প্লাস এ মাইনাস হৈ 1 * 3 = 3 হ'ব এতিয়া আমি ইয়াত কি কৰিম যদি আমি সমান চিনৰ সোঁপক্ষৰ আৰু বাওঁপক্ষৰ সমান পদ পাইছো তেতিয়া আমি কেনসেল কৰিব পাৰিম ইয়াত কি পাইছো x² পাইছো ইয়াতো কি কৰিছো x² টো আমি কেনসেল কৰি দিছো ইয়াত কি থাকিলে +x - 2x ইকুৱেল কি হ'ব প্লাস এ মাইনাস এ মাইনাস হ'ব আৰু 2x টো ডাঙৰ মাইনাস চিন আছে গতিকে আমি কি পাম 2x ৰ পৰা যদি x যায় তেতিয়া কি থাকিব x থাকিব আৰু 2x টো ডাঙৰ মাইনাস চিন আছে গতিকে মাইনাস থাকিব -2 টো আহিব ইকুৱেল এফালে কি হ'ব +3x - x ইকুৱেল কি হ'ব চিন দুটা বিপৰীত আছে গতিকে মাইনাস হ'ব ডাঙৰ সংখ্যাৰ আগত কি চিন আছে প্লাস চিন আছে গতিকে 3x ৰ পৰা যদি x যায় তেতিয়া কি থাকিব 2x থাকিব -3 হ'ব এতিয়া আমি কি কৰিম সদিশ বাওঁপক্ষৰ পদসমূহ আমি কি কৰিম এতিয়া আমি সোঁপক্ষৰ পদসমূহ বাওঁপক্ষলৈ লৈ আহিম -x আৰু এফালে 2x টো যদি বাওঁপক্ষলৈ আহে তেতিয়া কি হ'ব -2x হ'ব আৰু এফালে -2 -3 টো এফালে আহিলে কি হ'ব +3 হ'ব ইকুৱেল 0 হ'ব এতিয়া কি হ'ব -x - 2x ইকুৱেল কি হ'ব -3x হ'ব মাইনাসে মাইনাসে কি হয় সংখ্যাটো প্লাস হয় আৰু এফালে -2 + 3 ইকুৱেল কি হ'ব চিন দুটা বিপৰীত আছে গতিকে +1 হ'ব ইকুৱেল 0 দেখিলো যে আমি সমীকৰণটোত কি আছে সৰ্বোচ্চ মাত্ৰা 2 নাই x² থকা পদ নাই গতিকে কি হ'ব ই এটা দ্বিঘাত সমীকৰণ নহয় ই এটা দ্বিঘাত সমীকৰণ নহয় এনে ধৰণে কৰা হয় তোমালোকে বাকিখিনি হোমৱৰ্ক হিচাপে কৰিবা এবাৰ মই 7 নম্বৰ প্ৰশ্নটো কৰিবলৈ ওলাইছো 7 নম্বৰ প্ৰশ্নত দিয়া আছে x + 2 হোল কিউব ইকুৱেল 2x * x² - 1 দিয়া আছে যেহেতু আমি x + 2 হোল কিউবটো এটা অভেদত পৰি আছে অভেদটো আছিল a + b হোল কিউব ইকুৱেল অভেদটো হ'ল a + b হোল কিউব ইকুৱেল a³ + 3a² b + 3ab² + b³ এই অভেদটোৰ সহায়ত আমি ভাঙিম আমি লিখিম a³ ৰ জায়গাত কি লিখিম x³ + 3a² b² মানে x² b মানে আহিব 2 + 3ab² a মানে আহিব x b² মানে আহিব 2² + b³ মানে আহিব 2³ আমি এতিয়া সোঁপক্ষটো কি কৰিম 2x এ দুইটাকে এবাৰ পূৰণ কৰি দিম 2x এ x² কৰিলে কি হ'ব 2x³ হ'ব আৰু 2x এ -1 ক কৰিবলৈ -2x হৈ যাব এতিয়া আমি কি কৰিম সদিশ পদসমূহ একেলগ কৰিম x³ ৰ ওচৰলৈ আমি এবাৰ সজাই লৈছো x³ 2 × 6 হ'ব 6x² + 2² = 4 হ'ব 4 × 3 = 12x + 2³ ইকুৱেল কি হ'ব 8 হ'ব 8 ইকুৱেল 2x³ - 2x এতিয়া আমি কি কৰিম সদিশ পদবোৰ একেলগ কৰিম x³ ৰ ওচৰলৈ কি কৰিম যোনটো 2x³ আছে তাক আমি আনিবলৈ হ'লে কি হ'ব -2x³ হ'ব + 6x² + 12x 12x ৰ ওচৰলৈ যদি -2x টো আনো তেতিয়া কি হ'ব +2x হ'ব -2 এফালে আহিলে +2x + 8 ইকুৱেল 0 আমি এতিয়া চাম যে 2x³ + x³ - 2x³ প্লাস এ মাইনাসে মাইনাস হ'ব আৰু ডাঙৰ সংখ্যাৰ আগত মাইনাস চিন আছে গতিকে কি হ'ব দুটাৰ পৰা এটা গ'লে এটা থাকিব -x³ হ'ব +6x² + 12x + 2x ইকুৱেল কি হ'ব +14x + 8 ইকুৱেল
0 দেখিলো যে সমীকৰণটোৰ সৰ্বোচ্চ ঘাতৰ সংখ্যা কিমান আছে 3 আছে সৰ্বোচ্চ ঘাত 3 গতিকে ই এটা দ্বিঘাত সমীকৰণ নহয় ই এটা দ্বিঘাত সমীকৰণ নহয় আজিলৈ ইমানে যোনখিনি কোৱেশ্চন মই কৰা নাই সেইখিনি তোমালোকে হোমৱৰ্ক কৰিবা আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ